শুভেচ্ছা জনাইছে আৰু বহুতে কল কৰিছে আৰু আমি ইয়াতে উপস্থিত হৈছো আৰু তেখেতৰ প্ৰতিভা সুধিবলৈ আমি চেষ্টা কৰিম হয় তোমাৰ নামটো কি তুমি যে যোৱাকালি যিমান সুন্দৰকৈ তুমি যে ৰাইজক কি স্বাধীনতা দিৱস উপলক্ষে কিমান সুন্দৰকৈ যে তুমি ইংলিছ অসমীয়া মাধ্যমত পঢ়ি ইংলিছত ইমান সুন্দৰকৈ যে তুমি ব্যাখ্যা কৰিলা কিমান লাগিছে কেনেকুৱা লাগিছে তোমাৰ মোৰ খুব ভাল লাগিছে আজি অলপ একেবাৰে লাইভত আজি তুমি অলপ আমাক দেখাই দিবা কেনেকৈ কৰিছিলা ৰেডি ষ্টাৰ্ট Respected principal of NNSK Academy, honorable invitees, our teachers, my brothers and sisters. Today is the mostly memorable day for us of the Indians because on 15th August in 1947 our country was able to get freedom on British after 200 years of slavery. We know for the independence of India our whole country fought against the British. For the freedom, many people had to give their lives. We know the most senior leader, Mahatma Gandhi, led the whole movement. And another side, or another Charampanthi leader, Netaji Subhash Chandra Bose, formed another force in foreign to root of the British from India. After a longer joint movement, our country got freedom on 15th August in 1947 from Mountbatten. So, we should remember our freedom fighters on this special historical occasion, and we should learn that we have the blood of such fighters in our body. We should follow the path they showed us. Thank you. কিমান সুন্দৰ মই আপ্লুত হৈ পৰিছো ইমান সুন্দৰ কৈ যে তুমি ক'ব পাৰিলা তুমি আৰু কি কৰি তুমি আৰু ভাল পোৱা মই ইয়াৰ ওপৰ ডিবেট এক্সাম্পল স্পিচ আৰু কুইজ আৰু ইত্যাদি বোৰ আমি কৰি ভাল পাওঁ হয় পোয়েট্ৰি ৰিচাইটেশ্যন এটা ভাল এটা পোয়েট্ৰি কওকচোন ইংলিছৰ পোয়েট্ৰি বা অসমীয়া এটা পোয়েট্ৰি ক'ব মোৰ নাম আবু হান্নান মই NNSK একাডেমীৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰ মই এখনি অসমীয়া কবিতা আবৃত্তি কৰিবলৈ লৈছো কবিতাখনিৰ শিৰোনামা কাঞ্চনজংঘাৰ বুৰঞ্জী ৰচক অসমৰ স্বনামধন্য কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰ ক্ষীৰময় অব্ৰবিদিবি মোৰ জোতা ছৰি নিজৰি বয় নিগৰি অবিৰল কলকল হৈৰজা পৈ উঠৰা বিজুখ হৰিলা হুৰদনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি অন্য নিজৰি মোক আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন ডুবি মৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বদন মহাগীত সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তত জয়াময়া কাচনেৰে কাছে প্ৰহেলিকা মই সমনাচে উটস কুখুমৰ লগে লাখে মিদ কম্পিত সুমিৰণ ছন্দা হৈল বালা দলে কস্তুৰী গন্ধা অতীতৰ যি মহা অতীতে বৰ্তমান বেদী ভৱিষ্যত লৈ যায় মৰে জোহাৰত বহি বুৰঞ্জীৰ পাত লুটিয়াই ভৱিষ্যতৰ কথা কৈ কল্পনা লংঘা শুন বহি মই কাঞ্চনজংঘা সঁচাকৈ এজন ইমান প্ৰতিভাশালী এজন কণমানি ছাত্ৰ কিমান আমি কিন্তু একেবাৰে হতভম্ব একেবাৰে আচৰিত হৈ গৈছো কিয়নো আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলে ইতিমধ্যে দেখাই আছো আৰু প্ৰগ্ৰাম আছে আমি আৰু কাৰ্যসূচী আছে আমি লাহে আমি আমাৰ শ্ৰদ্ধাৰ দৰ্শকসকলক দেখাই যাম আৰু তুমি আৰু কি গান গাই বা আৰু কিবা কৰি ভাল পোৱা গান গাব পাৰা নেকি তোমাৰ প্ৰতিভা দেখি কিন্তু আমি আচৰিত হৈ গৈছো আৰু এটা তুমি যদি আমাৰ দৰ্শকসকলে দেখি আছে গতিকে এটা যদি তুমি ভাল এটা গান গাই দিব পাৰা তেনেহলে কিন্তু আমি আৰু আমাৰ দৰ্শকসকলে আনন্দ উপভোগ কৰিব মই এটা স্বাধীনতা লৈ গান ए मेरी वतन के लोगों तुम खूब लगा लो नाराए ये शुभ दिन है तुम सबका लहरालू तिरंगा प्यारा पर मत भूलो सीमा पर वीरों है फाल गफाई कुछ याद उन्हें भी कर लो
कुछ याद उन्हें भी कर लो जो लौट के घर ना आए, जो लौट के घर ना आए। ए मेरी वतन की लोगों जरा आँख में भर लो पानी, शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ए मेरी वतन की लोगों जरा आँख में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। ধন্যবাদ ধন্যবাদ কিমান সুন্দৰ ইমান সুন্দৰকৈ যে তোমাৰ সকলো দেশত প্ৰতিভা যে তুমি কিমান সুন্দৰকৈ ইংলিছত ভাষণ দিব পাৰা, তুমি কিমান সুন্দৰকৈ কবিতা গাব পাৰা আৰু কিমান দেশ প্ৰেমমূলক গীত গাব পাৰা, তোমালৈ কিমান মানে প্ৰতিভা। তোমাৰ ভৱিষ্যতত তোমাৰ কি হোৱাৰ সপোন তোমাৰ? মই ভৱিষ্যতত চিকিৎসক হ'বলৈ বিচাৰিছো। তুমি এনেকৈ কেনেকৈ শিকিলা, কাৰ কাকত শিকিলা? আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা MD ছাৰ, আমাৰ নাছিম আলিম ছাৰ, বিশেষকৈ আমাৰ বহুত চেষ্টাৰ ফলত আমালোকক শিকাইছে। আৰু নাছিম ছাৰ, প্ৰথমে আমি নাছিম ছাৰক আমি ধন্যবাদ জ্ঞান কৰিছো, আৰু তাৰপিছত আমাৰ প্ৰধান শিক্ষকক আমি ধন্যবাদ জ্ঞান। ইয়াৰ উপৰিও এইবোৰ কাৰণত আমাৰ প্ৰধান শিক্ষকে আমালোকক বহু সুযোগ দিছে, আৰু এইবোৰৰ কাৰণতে আমাক ছাৰ আমাৰ সহায় সহযোগ দিয়া ছাৰ বাইদেউ আব্দুল আলিম ছাৰ আৰু উম্মে চালমা বাইদেউসকল, এইবোৰ আমালোকক সহায় কৰিছে। মই তেওঁলোককো মই আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো। হয়, এই মুহূৰ্তত আমাৰ আৰু এজন এডমিন আমি পৰিচয় কৰি দিছো। সুদূৰ গুৱাহাটীৰ পৰা আহিছে চালমা দি। সুদূৰ গুৱাহাটীৰ পৰা আমাৰ এডমিন, ফেচবুক লাইভ টিভি ইউনিটি মিডিয়াৰ এডমিন, তেখেতে আহিছে আৰু তেখেতে এতিয়া অলপ এংকৰিং কৰিব। নমস্কাৰ, ফেচবুক লাইভ টিভি ইউনিটি মিডিয়া দৰ্শকসকল। আজি মই উপস্থিত আছো ধুবুৰী জিলাৰ চিৰাকুটি অঞ্চলৰ NNSK বিদ্যালয়ত, আৰু এই বিদ্যালয়খনত আহি পেলাই উপস্থিত হৈ পেলাই মোৰ সঁচাকৈ ইমান আনন্দিত, মানে ইমান উৎফুল্লিত হৈ পৰিছো যে ইয়াৰে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মাজত সঁচাকৈ প্ৰতিভা লুকাই আছে, আৰু সেই প্ৰতিভাসমূহ যদি আমি বিকাশ নকৰোঁ আমাৰ সঁচাকৈ বহুত মানে আমি ক্ষতি কৰি পেলাম সঁচাকৈ। মোৰ লগত এতিয়া উপস্থিত আছে এই বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। তোমাৰ নামটো কি আছিলে? তানি চুলতানা। তুমি এইখন বিদ্যালয়তে পঢ়া? কোন শ্ৰেণী? সপ্তমমান শ্ৰেণী। তুমি আমাক কি কৰি দেখুৱাবা? আমাৰ ফেচবুক লাইভ টিভি দৰ্শকসকলে আজি আমাৰ সমগ্ৰ অসমে আমাক চাই আছে, কৰিব বিচৰা? মই স্বাধীনতাৰ বিষয়ে এটা হয়, এই মুহূৰ্তত দৰ্শকসকল স্বাধীনতাৰ বিষয়ে এৰাবিকেৰে ভাষণ দিব এজনী কণমানি ছাত্ৰী। কওক, অলপ লাউডলি ক'বা। আসসালামু আলাইকুম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আসসালাতু ওয়াসসালামু আলা রাসূলিন মুহাম্মাদিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আম্মা বা'দ। ক্বালাল্লাহু তাআলা বিল কুরআনিল মাজিদ, আউযু বিল্লাহি মিনাশ শাইতানির রাজিম, বিসমিল্লাহির রহমানির রহিম। ইন্না আদরুস ইসলাহা মা যাতাতু ওয়া মা তাওফিক ইল্লা বিল্লাহি আলাইহি তাওয়াক্কালতু ওয়া ইলাইহি ইউনিবু। হাজিরুল এমো সাদার আল মাজালিস মুআজ্জাজ ও মুকাররম আল মুতাওয়াক্কা সাহাব ও সাদার আল মুদারিসিন ওয়াল মুদারিসাতি ওয়া জামিউ তালাবাইল আজিজ আল ইয়ামু আনা কদিমু আমা হাকুম বাদাল কালিমাত বিউনাসাবাতিল ইয়ামুল জামহুরিয়াত আনা আহমিয়াতি দাস্তাহওয়াতি আহিব্বু ইন্নাকুম আলা বিয়াদি জান্না বি আন্না হাদিকান ফি সালসাবিলি বিহাসাবি ফিহা বিমুফাসাবি লিসালা ইয়াদখুলু ফিহা বিমাগিনাম ونزلنا فيها ليقرأ لك الذين قدموها همكم ولا حول سابوكم في سبيل بتحقيق الهندي من إسا سلطان لقيغش فقان الهندي شكرا الله جزاك الله الخير। ধন্যবাদ। ধুনীয়াকে ভাষণ দিছে এৰাবিকত,
সঁচাকে খুবেই ভাল লাগিছে যে এনেকুৱা প্ৰতিভা আমাৰ ইয়াতে মানে ইমান পিছপৰা অঞ্চল হৈও তেওঁলোকে নিজকে ইমান মানে ডেভেলপ কৰিবলৈ বিচাৰিছে বা খুজি আছে বা তেনেকুৱা হেৰি কৰিব বিচাৰিছে হয় আমাৰ লগত আৰু এগৰাকী ছাত্ৰী আছে যিগৰাকী ছাত্ৰীয়ে আমাক ইংৰাজীত ভাষণ দি পেলাই শুনিয়াব হয় তোমাৰ নামটো হয় জেৰিফা ৱাহিদ মোল্লা হয় কোৱা তুমি কি কৰিব বিচাৰা মই স্বাধীনতাৰ বিষয়ে ইংৰাজীত ভাষণ দিব বিচাৰো Assalamu alaikum. Good morning to the honorable chief guest, principal, teachers, friends, and my all dear friends. I wish you all a very happy Independence Day. In this year, we will celebrate the 72nd Independence Day. It's a big day for Indian citizens because on 15th August 1947, India got freedom from the British rule. Before independence, India people had suffered cruel behavior Britishers for many years. So, many lives had been sacrificed and Indian independence, and some of them are Bhagat Singh, Sukhdev Rajguru, Mahatma Gandhi, Netaji Subhash Chandra Bose, Lala Lajpat Rai, Chandrasekhar Azad. After independence, we got our all fundamental right in our own nation. After the independence, India has a larger democratic country in the world. Today, we have freedom in almost all fields such as education, transportation, sports, business, etc. It is our responsibility to lead our country ahead and make it a best country in the world. Thank you. সঁচাকৈ কিন্তু একেবাৰে দৰ্শকসকল সঁচাকৈ কিন্তু একেবাৰে প্ৰতিগৰাকী এই NSK একাডেমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী কিন্তু একেবাৰে প্ৰতিভা সম্পন্ন কিন্তু এই মুহূৰ্তত যদি তুমি আৰু কি কৰি কবিতা বা গান গাবলৈ পাৰা নেকি কবিতা কওকচোন এটা মোৰ নাম জেৰিফা ৱাহিদ মোল্লা মই NNSK একাডেমিৰ 6মান শ্ৰেণীৰ পৰা এজনী ছাত্ৰী মই এখনি অসমীয়া কবিতা আবৃত্তি কৰিবলৈ লৈছো কবিতাখনিৰ শিৰোনামা জনমভূমি কবি নলিনীবালা দেৱী মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত মুদি মাকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষখন দিয়াত মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই চেনেহৰ শীতলী কোলাত বাঘৰুৱা তোমায় শেষৰ জিৰণি লৈ চিৰাবহি তোমাৰ ছায়াত পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি ভাল মোক বৃক্ষত পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়া সুৱদি গীতত আকাশৰ তৰা হৈ লাগি চাম ৰৈ সেউজীয়া শুৱনি জেউতি জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি হিমালয় পৰ্বত শুকলা টিঙত গৈ ফুলিৰম মানসী বিলত মলৱাৰ চৰত পাৰিজাত ৰেণু হানি ধুলাম তোমাৰ চৰণত ধন্যবাদ ধন্যবাদ খুব বঢ়িয়া ধন্যবাদ ধুনীয়া হৈছে একদম ইমান প্ৰতিভা সম্পন্ন ইমান পিছপৰা অঞ্চলত থকা হেতু তথাপি ইমান সুন্দৰকে আমাক কবিতা আবৃত্তি কৰি শুনিয়াইছে সঁচাকে খুবেই সুন্দৰ কবিতা আছিল আমাৰ ফেচবুক লাইভ টিভি দৰ্শকসকলে চাওক আৰু বেছিকে লাইক কমেণ্ট শ্বেয়াৰ কৰক যাতে এই প্ৰতিভা সম্পন্ন যাতে সকলো চৰকাৰী ঘৰত যাতে যাই পায় বা যাতে শুনিব পায় হয় এতিয়া আমাৰ লগত আছে আৰু এগৰাকী ছাত্ৰ তোমাৰ নাম কি আব্দুল আৱাল শেখ ওকে তুমি কি কৰিবা হয় ইংৰাজী লেকচাৰ হয় ক'ব First of all, welcome to the honorable